মোৰ মিছেছ বাইদেউৰ মাক, এয়া হৈছে মাইনা আৰু এয়া হৈছে ৰুমন। চববিলাকে মানে দেৱালীৰ পৰা খুব ফূৰ্তিত আছে আজি। আৰু যি দেৱালী উপলক্ষে তেওঁলোকে ঘৰটো ধুনীয়াকৈ সজাইছে। কি ধুনীয়া। ৰাইজলৈকে সকলোলৈকে মোৰ দীপাৱলীৰ হিয়া ভৰা মৰম শুভেচ্ছা সকলো থাকিল। সকলোলৈকে মোৰ আন্তৰিকতা, যাতে সুন্দৰ হওক, সকলোৰে দিনবোৰ পোহৰ হৈ থাকক, এয়ে মোৰ আজি দীপাৱলীৰ সকলোলৈকে মোৰ এই কামনা। সকলোৱে এই উৎসৱটো নিজৰ উৎসাহ উদ্দীপনাৰ মাজত যাতে মানে পালন কৰে, তাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ। তো আপোনালোকে সদায় কুশলে থাকক, ভালকৈ থাকক আৰু সদায় হাঁহি ধেমালিৰে আগবাঢ়ি যাওক। সঁচাকৈ আজি দেৱালী লাগিছে। দেৱালী আহিলে সকলোৰে মনত খুব আনন্দ লাগে। তো এনেকুৱা যি দেৱালী উৎসৱ আছে প্ৰতি বছৰে আহক, প্ৰতি বছৰে আমি এনেকৈ হাঁহি ধেমালিৰে যাতে থাকিব পাৰোঁ। সঁচাকৈ আজি বাইদেউহঁতৰ ঘৰত আহি বহুত ভাল লাগিছে, বহুত এনজয় কৰিলোঁ আমি। বাইদেউক খুবেই ভাল লাগে। বাইদেউক মোৰ বিৰাট ভাল পাওঁ মই বাইদেউক, মোৰ নিজৰ দৰে লাগে বাইদেউ। তো এনেকৈ আজি আমি দীপাৱলীৰ মানে খুব এনজয় কৰিছোঁ।